असम में हो रही लगातार बारिश के कारण ब्रह्मपुत्र कई इलाकों में खतरे के निशान से ऊपर बह रही है। हाँ बोलिए। अभी हो गया क्लियर? हाँ पहले डाउट था ना। हाँ हमारे कहीं पे नहीं हम এইখন অসম হয় বন্ধু ইয়াত বৰষুণ দিলে বানপানী আৰু ৰ'দ দিলে অকল ধূলি পোৱা যায় শেষ পুৰা এইটো ভাগি গৈছে পুৰা এইটো সেইটো কাৰণে পানীটো বেছি হৈছে আৰু পুৰা এইখন দলঙো উৰাই নিব নেকি ঠিক নাই এইটো পানীয়ে তাত গৈ আছে ন এখন নতুন ব্ৰিজখন নহয় জানো নতুনখনে যাব নেকি जी देखिए परिवेश अपने चाहते हैं तो जब आप लोग खुंडी আছে দেখিছে না এই বস্তাকিটা পই যাল আৰু কোন বহল গুছি যাব এইটো খান্দি খান্দি গৈ থাকিব এইটো ৰাস্তা গলে তো মেইন হাইৱে শেষ আৰু এখানে পানি নাছিল তো এখন গভৰ্ণমেণ্টক কাম গভৰ্ণমেণ্টে কৰিব লাগে নিজৰ কামখিনি কৰি যদি চিজিলত ৰাখি দিয়া নহয় এনেকুৱা চিন নাহে এতিয়া মানুহ কিমান কাৰ কি হৈছে এম্বুলেঞ্চ এখন যাবলৈ হওক সেইফালে যাব লাগিব তো এইবিলাক ইমান চিন নহ'লে হয় যদি চব কাম টাইম মতে কৰিলে হয় ইলেকশ্যনৰ ভোটটো পোৱাৰ পাছত এইবিলাক পাহৰি যোৱা এইবিলাক চিনে নহয় এতিয়া এনেকৈ হ'লেতো এবছৰ দুবছৰ আৰু 10 বছৰ পাছতো অসমৰ উন্নতি নহ'ব গহপুৰ লখিমপুৰ যোৱা যোনটো ৰাস্তা মেইন হাইৱে তাৰ যোনখন ব্ৰিজ আছে এখন ভাঙো হৈ আছে বোলে জাম হৈ গৈছে যাব দিয়া নাই গাড়ী চব ইয়াত ৰখি গৈছে ভিডিঅ' অলপ বনাই আৰু আগত থৈ যাওঁ কি পুৰা ভাগি যাব নেকি এতিয়া ঠিক আছে দিয়ক শেষ হাইৱে অৱস্থা শেষ এটা ফাৰ্ষ্ট পানীয়ে বছৰৰ ফাৰ্ষ্ট পানীয়ে ৰাস্তা শেষ এতিয়া কোন কেনেকৈ কোনফালে যাব ঠিক নাই আৰু क्या हो रहा है देखना पड़ेगा आगे जाके कैमरामैन এখন কি যাব নেকি এতিয়া গোটেই মানুহ ভিৰ এইপাৰৰ পৰা সিপাৰ যাব নোৱাৰে গাড়ীবিলাকো তালৈ লাইন হৈ গৈছে আৰু এইফালে পূৰা আগলৈ লাইন হৈ আছে এতিয়া এখন ভাঙালৈ ৰখি আছে নে বনাই আছে এইটো নাজানো আৰু প্ৰশাসনে জানে কি খবৰ চবৰ নাই তোমার ফালে নাও চাও চলাই আমার কেনা নাও নাই ভাই নাও নাই মোটা চিধা সাত বেজি আছে এইটো চাওক আমি কালা মানুষ হা কি কয় হেলমেটটো কিহৰ হয় একজোৰ এইটো জাম চাওক কিমান লম্বা কমচে কম 4-5 কিলোমিটাৰ জাম লাগিয়ে গ'ল অলৰেডি আৰু বনাই হোৱাই নাই আমি বেলেগ এটা ৰাস্তা দি ঘূৰি যাওঁ এতিয়া যদি সেইটো মেইন হাইৱেটো ভাগে তো এইটো ৰাস্তাই আছে যোন যদি মানুহে অহা যোৱা কৰিব লাগিব মোৰ দোকানৰ আগফালেদি এইটো ৰাস্তাই বাচিব যদি সেইটো ৰাস্তা এখন দলংখন থাকে তো চব মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰিব লাগিব এতিয়া হিৰকৰ দোকান যাবলৈ আমি এদি এপাক ঘূৰি যাব লাগিব এদি যাব পৰা নহ'ব তো সেইকাৰণে এইফালে ঘূৰি আহিছোঁ এইফালৰ পৰা চাওঁগৈ এইফালৰ পৰিস্থিতিটো কেনেকুৱা আছে এইফালেতো ফুল অফ ৰোডিং মানে এইটো ৰাস্তা গাঁৱৰ মাজৰ ৰাস্তা ন তো এইবিলাক চৰকাৰে মানে চকুত নপৰে কাৰণ গাঁৱলীয়া মানুহ ভোট দিলেও পঞ্চায়তহে দিব থৰি না টাউন কমিটিত দিব আমেৰিকা বাদে অসমক ছিকিমৰ লগত তুলনা কৰিব পৰা হ'লে হৈ গ'ল তাতকৈ বেছিও নালাগে কিন্তু সিমানটো পাবলৈ আৰু অসমক 50 বছৰ লাগিব আজিকালি মানে গাঁৱত পানী নহয় গাঁৱত বোকা থাকিব পাৰে কিন্তু পানী হয় টাউনত গুৱাহাটী ডুবি আছে ডিমা হাছাও শেষ অৱস্থা ডিমা হাছাওৰ কথাটো বেলেগ কিন্তু গুৱাহাটীৰ নিচিনা চিটি এতিয়া গহপুৰ টাউন এইবিলাক চব ডুবি আছে কিন্তু গাঁৱত পানী নহয় গাঁৱত বোকা থাকিব কিন্তু পানী নহয় ফুল পাৱাৰ এনেই ওলাই আহিছিলোঁ জাষ্ট তাৰপিছত এইবিলাক শ্ব' হৈ গ'ল তো এইটো ভিডিঅ' বনাম বুলি নহয় আৰু তো আপোনালোকেও চাই লওক কেনেকুৱা অৱস্থাত আছে নতুন দলং চলং এইবিলাকৰ গতি এনেকুৱা হৈ গৈছে আৰু ৰাস্তা মাশাআল্লাহ আৰু এক বছৰৰ ভিতৰত যদি অসমৰ ৰাস্তা এনেকুৱা হৈ থাকে মানে গহপুৰ আৰু ট্ৰেক্টৰ ল'ম ডাইৰেক্ট পথাৰত ৰাস্তাত ডাইৰেক্ট হাল বাই যাম পিছফাল বা দুটা মানুহ লগাই ল'ম পূৰা খেতি হ'ব পৰিৱৰ্তন সঁচাকৈ হৈছে সঁচা পৰিৱৰ্তন হৈছে মোদীজী ওচৰত পালে আপোনাকো থেংক ইউ দি দিলোঁ হয় আমাৰ মোদীক কোৱা নাই এইটো নৰেন্দ্ৰ মোদীক কৈছোঁ আমাৰ মোদীটো ঠিকে আছে কিন্তু নৰেন্দ্ৰ মোদীয়ে যি কৰি আছে ন আকৌ ভোট দিম সোনকালে ইলেকশ্যন হওক আপোনাকে ভোট দিম এইটো চাওক মই যোনটো কৈছিলোঁ যোনটো ৰাস্তা দি মই অহা কথা কৈছিলোঁ এইটো ৰাস্তাই আছে মামাহঁত আহিব লগা হৈ গ'ল এতিয়া কিয় আহিছে ৰিজন নাজানো কিন্তু
এস্কৰ্ট দি আনিছে কাৰোবাক অঁ মে বি দলংখন চাব হৈছে এছ ডি অ' নেকি ন এছ ডি অ' তো এছ ডি অ' গৈছে আৰু ভাকা দলংখন চাবলৈ কাৰণ এটি যাব নোৱাৰে তো এটি ঘূৰি গৈছে এক পাক তো অলপ আগত আপোনালোকে যোনখন দলং দেখিছিলে এইখন বনাই দিলে অলপ এইবিলাক পাথৰ চাথৰ লগাই দিছে কিন্তু এতিয়াও ৰিস্কি হৈ আছে অহা যোৱা কৰিবলৈ বাইকবিলাকহে দিছে ডাঙৰ গাড়ীবিলাক দিয়াই নাই এতিয়ালৈ অহা যোৱা কৰিবলৈ তো ঠিক আছে থেংক ইউ ফৰ ৱাচিং বাই বাই গাইজ আকৌ লগ পাম সোনকালে নতুন ব্লগৰ লগত তো এনেকুৱা ছ'চিয়েল টপিকৰ ওপৰতো ভিডিঅ' বনাব লাগে আচলতে কিন্তু কি কৰিব বনাব নোৱাৰি এইবিলাক চাওক এইবিলাক আগৰ এইবিলাক গতিটো আছে এইবিলাক গৰু গতি এইবিলাক চাওক হস্পিটেল ৰোডে সেইফালে হস্পিটেল আছে দিয়ক চৰকাৰক নমস্কাৰ এটা দি ভিডিঅ'টো শেষ কৰি দিওঁ বাই বাই